আপোনাৰো চাগে নিশ্চয় কেতিয়াবা এনেকুৱা হৈছে যে কৰবাত ফুৰিবলৈ গৈছে তাত গৈ কিছুমান ফটো ক্লিক কৰিছে আৰু ঘৰত আহি যেতিয়া সোশ্যাল মিডিয়াত আপলোড কৰিব যায় তেতিয়া দেখে যে কিছুমান ফটোত আপোনাৰ আনৱান্টেড অবজেক্ট কিছুমান আহি গৈছে মোৰ এই ফটোখনৰ দৰে তেতিয়া হয়তো আপুনি ফটোখন ক্ৰপ কৰি দিয়ে নহলে বা সেই ঠাইখিনিত কিবা এটা ষ্টিকাৰ লগাই দিয়ে তেনেকুৱা কৰিলে ফটোখন দেখিবলৈ বেয়া লাগে আৰু ফটোখনৰ কোৱালিটিও কমি যায় সো এটা ওয়েবসাইটৰ সহায়ত আপুনি ফটোখন ক্ৰপ নকৰাকৈ বা তাত কোনো ষ্টিকাৰ নলগোৱাকৈ ফটোখনৰ পৰা আনৱান্টেড অবজেক্টটো ৰিমুভ কৰি দিব পাৰে আৰু ফটোখনৰ কোৱালিটিও আপোনাৰ কমি নাযায় ৰবে সিম্পলি আপুনি গুগল ক্ৰোমত যাব ইয়াত সাৰ্চ কৰিব এডোবি ফায়াৰফ্লাই প্ৰথম ওয়েবসাইটটো আহিব তাত ক্লিক কৰিব এক্সপ্লোৰ ফায়াৰফ্লাই বিটাত ক্লিক কৰিব জেনাৰেটত ক্লিক কৰিব আপলোড ইমেজত ক্লিক কৰি আপোনাৰ ফটোখন আপলোড কৰি ল'ব মই মোৰ এই ফটোখন ললো ফটোখন অকন জুম কৰি ল'ব তাৰ পাছত এই ব্ৰাছ টুলটোত ক্লিক কৰিব তাৰ পাছত সেই অবজেক্টটো মাৰ্ক কৰি ল'ব যেটো আপুনি ৰিমুভ কৰিব বিচাৰে তাৰ তলত ৰিমুভ অপচন এটা আহিব ৰিমুভত ক্লিক কৰিব লগে লগে আপোনাৰ সেই অবজেক্টটো ৰিমুভ হৈ যাব তাৰপিছত কিপ কৰি সেভ কৰি ল'ব ওপৰত 3 ডট পাব 3 ডটত ক্লিক কৰিব তলত ডাউনলোড অপচন আহিব ডাউনলোডত ক্লিক কৰিব আৰু লগে লগে আপোনাৰ ফটোখন ডাউনলোড হৈ যাব আৰু ফটোখনৰ কোৱালিটিও আপোনাৰ কমি নাযায় উলটা বাঢ়িহে যাব সো ভিডিওটো সেভ কৰি ল'ব যাতে পিছত ওয়েবসাইটটো পাহৰি নাযায় আৰু এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব পাৰে